নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে SASONI SD ব্লগ আৰু আপোনালোকে আগৰ ভিডিঅ'ত দেখা পাইছিল যে আমি জুকো ট্ৰেকিংৰ ফাৰ্ষ্ট ভিউ পইণ্টত আমি ৰেষ্ট কৰিছিলো সো আমাৰ ইয়াৰ পৰা আকৌ লাহে লাহে আমাৰ যাত্ৰা আৰম্ভ কৰিব লৈছো সো আহক আমাৰ জুকো ট্ৰেকিংৰ ভিডিঅ'টো উপভোগ কৰক Wondering how to make a play all night, looking your way from out of sight, thinking I should ask if you're doing alright. You weren't easy, so hard to ignore. Pull up on your right, ask what you're drinking, ask what you like. Said you look good in the dim bar light, so damn cheesy. Who'd have thought you'd fall for somebody like me? When you asked my name, I panicked, so out of my league. And your body was so magnetic. Before I knew it, we talked and I think about you a cocktail. You told me that you've been waiting for somebody like me. Somebody like me. Somebody like me. Took you out and showed you the city. How would you let somebody so pretty is what they said to me. So বন্ধুসকল আমি আহি জুকো বেস ক্যাম্প পাই গলোহি আৰু তাত গৈ আমি এটা টেন্ট বিচাৰিছিলো ৰেন্টত লবৰ কাৰণে কিন্তু টেন্ট নোপোৱাৰ ফলত আমি প্ৰাইভেট কটেজ এটা লব লগা হৈছে আৰু ভালে কটেজটো এটা ধুনীয়া কথা এই আমাৰ কটেজৰ পৰা কিন্তু এটা মজা ভিউ পইণ্ট আছে সো চাও আপোনালোককো দেখাম ভিউ পইণ্টটো আৰু এটাষ্টেড বাথৰুম টয়লেট সব লগতে আছে কটেজটো তো কটেজটোৰ কাৰণে আমি পে কৰিব লগা হৈছে 1500 সো এইফালে আমাৰ বাহিৰলৈ যায় এইফালে বেস কেম্পৰ পৰা অলপমান দূৰত এইফালে বেস কেম্পটো ওলাই থাকে চাওক এইটো বেস কেম্প হয় আৰু এইটো সাইডত আছে আমাৰ কটেজৰ ভিউ পইণ্ট এটা সো আপোনালোকক ভিউ পইণ্টটো দেখাবলৈ গৈছো চাব আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো বলক আমাৰ ভিউ পইণ্টটো চাও Somebody like me, when you ask my name, I panic, so out of my league. Anybody was so magnetic. Before I knew it, we talked and I think about you a cocktail. You told me that you've been waiting for somebody like me. তো ইয়াৰ পৰা আমি আকৌ বেস কেম্পলৈ যাওঁ বেস কেম্পত গৈ অলপ কিবা কিবি পেট পূজা কৰি লওঁ তাৰ পিছত বেস কেম্পৰ পৰা জুকো যোনটো নজাৰা আপোনালোকক দেখাই আছো আৰু নিজেও চাই উপভোগ কৰিম আৰু তো বেস কেম্প চাওক বেস কেম্পৰ পৰা আমি 200 মিটাৰ মান দূৰত আছো সো তালৈ যাবলৈ বনয় এপাক ঘূৰি যাব লাগিব সো বলক চাও বেস কেম্পৰ পৰা মজা Took you out and showed you the city. How would you let somebody so pretty is what they said to me. Yeah, that's what they said to me. Well, they told me I didn't stand a chance, yeah. Face value, had you at a glance, yeah. But nobody ever asked if you could dance, yeah. Well, the only one who did that was somebody like me. When you asked my name, I panicked, so out of my league. And your body was so magnetic. Before I knew it, we talked and I think about you a cocktail. You told me that you've been waiting for somebody like me. You told me that you've been waiting for somebody like me. You told me that you've been waiting for somebody like me.
somebody like me. কেনা লাগিছে ভাই জুকো ভেলি এক্সপেৰিয়েন্স মজা কেনা লাগিছে বিটল জুকো ভেলি মজা 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 প্লেস ইয়াত সবে দেখিছে সবে এনজয় কৰিবৰ কাৰণে আহিছে এফালে প্লেস সব কি সৌন্দৰ্য ৰ'দটো চকুতে পৰিছে অ বৰষুণ বন্ধুসকল জুকুত এনেকুৱাই হয় 2 মিনিটতে বৰষুণ দিব আৰু 2 মিনিটতে ৰ'দ দিব তো বৰষুণৰ বতৰত জুকু নাজাৰা চাওক আৰু এনেকুৱা বৰষুণৰ বতৰত এইফালে বহুতে গান গাই আছে বহুতে কিবা কিবি কৰি এনজয় কৰি আছে এইটো ভিতৰত চাওক সবে গান চান গাই কিবা কিবি ফূৰ্তি কৰি আছে নাগালেণ্ড ভাষাত গান গাই আছে চাওক Somebody like me. সো বন্ধুসকল আমি জুকুৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ কাৰণ ঘৰলৈ যাব লাগিব যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাবই মন যোৱা নাই কয় ঘৰলৈ কিন্তু উপায় নাই যাবই লাগিব বাই বাই জুকু